আজি এই ভিডিঅ'টো বনালোঁ ৰাজমুকুট থিয়েটাৰৰ ওপৰত। পৰহি দিনা ৰাজমুকুট থিয়েটাৰ চলি আছিল আমাৰ পশ্চিম যোৰহাটৰ ক্ৰীড়া খেলপথাৰত চলি আছিল ৰাজমুকুট থিয়েটাৰ। শেষ হোৱাৰ পিছত এটা ঘটনা ঘটিল তাত। মানে উৎপলাৰ যোনজন এছিষ্টেণ্ট আছিল, এছিষ্টেণ্টজনৰ ওপৰত হাত উঠাইছিল তাৰে এজন ব্যক্তিয়ে। চাওক কেনেদৰে তেওঁ হাত উঠাইছিল আৰু কিয় উঠাইছিল মই ক'ম বাৰু। প্ৰথমতে ভিডিঅ' ক্লিপটো চাই লওক কেনেদৰে হাত উঠাইছিল। মই শুনি আছো আপুনি এজন ইমান জ্যেষ্ঠ হয়, আমাতকৈ বয়সত ডাঙৰ, দাঙি চোৱাৰ কোনো অধিকাৰ নাই নহয়। বেলেগ কথা কি কৈছে, বেলেগ কি কথা কৈছে। যদি ছোৱালী মানুহ থাকিলে মৰ্যাদা হানি নহয়, ইমান জ্যেষ্ঠ মানুহ এনেকুৱা ব্যৱহাৰ কৰে। অসন্মানীয় কথা আপুনি মোক কিয় মাৰিলে? একো নাই হেৰি কৰিব লাগে। আৰু আচৰিত ইমান আৰ্বান এৰিয়া, ইমান ভদ্ৰ মানুহ মই কালি আলোচনা কৰিছোঁ। ইমান ধুনীয়াকৈ মানুহবিলাকে উপভোগ কৰিছে। কিবা আমাৰ শংকা হৈছে মানুহে ভাল পাইছে নে বেয়া পাইছে সেইখিনিও গম পোৱা নাই। কিন্তু আজি এই আচৰণটো প্ৰমাণ কৰি দিছে যে এই অঞ্চলত ভদ্ৰ মানুহ আমাক যদি মাৰপিট কৰি পাৰিছে তেতিয়াহ'লে নহয়, কথাটো নেইটো দাদা। চাওক ইয়াতে নহয় চবেই চবকে ৰেচপেক্ট আৰু নিৰাপত্তা দিব মোক মাৰিছে, মই সৰু মানুহ মোক মাৰিছে, কিবা ভুলত সেইটো মাৰি দিছোঁ। কিন্তু আমাৰ নাটকত চাগে যে তেখেতে ধৰিলে আজি ক্ষতিপূৰণ দিয়ে সেইটো কৰিলে। ভাইটি মই কথা এটা কওঁ দেই, ইয়াত বেয়া লাগিছে মই এনেকে মানুহ কেলে আহিব লাগে? যেনেকে দাঙিছে চালে আপোনালোকে কেনেদৰে হাত উঠাইছিলে তেখেতে আৰু উৎপলাই কি ক'লে। আৰু এনেকুৱা হ'ব নালাগিছিল, এনেকুৱা হৈছিল মানে মানুহজনে। আৰু সেই ৰাতি মানুহজনে মানে ড্ৰিংকছ কৰি আছিল অলপ। তেওঁ ড্ৰিংকছ কৰি মানে এছিষ্টেণ্টজনৰ লগত প্ৰথমতে কথা পাতি আছিল, লাহে লাহে কথা পাতি আছিল, কাজিয়া হোৱা নাছিল তেতিয়ালৈকে। যে তেওঁ সুধিছিল উৎপলদা ক'ত আছে, নাটক শেষ হোৱাৰ পিছত উৎপলদা ক'ত আছে। মানে সেইটো সময়ত উৎপলদা তালৈ ওলাই অহা নাছিল। তাৰ কাৰণ হ'ল মানে তাত মানুহ ভৰ্তি হৈ আছিল। ফটো মাৰিবলৈ উৎপলদাৰ লগত কমেও 20-25জন মানুহ আছিল। 20-25জনৰ মানুহ বেছি ভিৰ হৈ থকাৰ কাৰণে উৎপলদা সেই সময়ত ওলাই অহা নাছিল। আৰু এছিষ্টেণ্টজনে কৈ আছিল যে উৎপলদা নাই, আহিব ৰ'ব। আৰু সেই ধৈৰ্যখন নাৰাখি মানুহজনে, আৰু সেই মানুহজন এজন কমিটিৰ মানুহ আছিল, সেই মানুহজনেই উৎপলাৰ এছিষ্টেণ্টজনৰ তেনেকৈ গতিয়াই দিছিল। তাৰ পাছতে গতিয়াই দিয়াৰ পিছত ডাঙৰ হুলস্থুল হ'ল। হুলস্থুল হোৱাৰ পিছতে উৎপলদা ওলাই আহিল, ভিতৰৰ পৰা ওলাই আহি উৎপলদাই ৰখালেহি। আৰু উৎপলদাই সেইটো বুজাইছে যে এনেকুৱা কিয় হ'ব লাগে, কি কথা। আচলতে এইটো হ'ব নালাগিছিলে, এইটো হোৱাটো এটা ভুল মানে এটা ডাঙৰ ভুল এইটো। আৰু বিশেষকৈ পশ্চিম যোৰহাটৰ খেলপথাৰ কমিটিখনৰ বোলে এটা বহুত সুকীয়া নাম আছে বুলি কয় সিহঁতে। আৰু এই নামটো জীয়াই ৰাখিবলৈ এনেকুৱাবোৰ কৰিব নালাগে, সেইটো হ'ব নালাগে। কাৰণ গোটেই থিয়েটাৰখনৰ মানুহবোৰ যিহেতু ইয়াত কোনো চিনাকি নাই সিহঁতৰ, ইয়াত কাকো চিনি নাপায়,
কমিটিখনৰ ওপৰত ভৰসা কৰি আহে, গোটেই কমিটিখনে সিহঁতক চোৱা চিতা কৰিব বা কিবা এটা হ'লে কমিটি আছে, সেইটো কথা যেতিয়া ভাবি সিহঁত আহে বা সিহঁতৰ আহে, যদি এনেদৰে ভিতৰত কমিটিৰ মানুহে যদি এনেদৰে হাত উঠাবলৈ যায়, সিহঁতৰ কোনো মানে কাৰো ওপৰত বিশ্বাস নাইকিয়া হৈ যাব। এনেদৰে কোনো বিশ্বাস কৰিবলৈ টান পাব। পশ্চিম যোৰহাটৰ ইয়াত ক্ষেত্ৰত যোন কমিটি, সেই কমিটিখনৰ ওপৰৰ পৰা বিশ্বাসবোৰ ভাঙি যাব বা পিছলৈ সেই বিশ্বাসটো কেতিয়াও কৰিব নোৱাৰে, যিহেতু ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল সিহঁতৰ মাজতে, কমিটি আৰু মানুহবোৰ মাজতে ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল। সেইটো ঘটিব নালাগে, এইটো ঘটনা এতিয়াও ইয়াৰ আৰু যাতে এনেকুৱা ঘটনা নঘটক সেইটো কামনা কৰিছোঁ।